আমি বিশেষকৈ আজি এই যিটো সন্ত্ৰাসবাদীসকলৰ কিজি বনাই আমি এতিয়া কিছু বাৰ্ণিং কৰিম আৰু বিশেষকৈ এই সন্ত্ৰাসবাদী নিৰ্মূল হ'ব লাগে, সন্ত্ৰাসবাদীসকলক এৰেষ্ট কৰিব লাগে, কৰি পেলাই শাস্তি দিব লাগে। এই গোটেইখিনি কথা লৈ পেলাই আজি আমাৰ তৰফৰ পৰা আমি এটা প্ৰগ্ৰাম লৈছোঁ। কি দিব আতংকবাদী Teroris murtad, Huntrapadi nipajak, Huntrapadi murtad, Huntrapadi murtad, terrorism murtad, terrorism. আজি আমি আমাৰ ডিস্ট্ৰিক্ট কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আৰু বিশেষকৈ আমাৰ ডিস্ট্ৰিক্ট ইউথ কংগ্ৰেছ, ডিস্ট্ৰিক্ট মহিলা, NSY সকলোৰ সুযোগত আমি আজি এই প্ৰটেষ্ট আমি সাব্যস্ত কৰিবলৈ ওলাইছোঁ। আমি ইতিমধ্যে সাব্যস্ত কৰিছোঁ। বিশেষকৈ আমি সকলোৱে গম পাওঁ যে বিগত 22 তাৰিখে পেহেলগামত খুব এটা মৰ্মান্তিক ঘটনা এটা হৈছে। বিশেষকৈ পাকিস্তানৰ দ্বাৰা যিটো পৰিচালিত এটা সন্ত্ৰাসবাদী দলে আহি আমাৰ নিৰীহ আমাৰ যিটো টুৰিষ্টসকলক যিটো অন্যায়ভাৱে হত্যা কৰিলে, আচলতে তেওঁলোকে ধৰ্ম বাছি পেলাই যিটো হত্যা কৰিলে, আমি তাৰ এইটো হৈছে যি প্ৰতিবাদ জনাবলৈ আহিছোঁ। সেইকাৰণে তেওঁলোকৰ এপিজি আজি ইয়াত বাৰণ কৰিছোঁ আৰু আমি ইয়াৰ লগতে আমি এইটো দাবী উত্থাপন কৰিছোঁ। সমগ্ৰ অসমৰ লগতে আমি আজি এই প্ৰগ্ৰামটো লৈছোঁ যে বিশেষকৈ যিটো সন্ত্ৰাসবাদ নিৰ্মূলকৰণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু লগতে এই সন্ত্ৰাসবাদত যিসকল জড়িত সন্ত্ৰাসবাদীসকলক অতি সোনকালে ধৰাই পকৰিলে তেওঁলোকক মানে বিহিত ব্যৱস্থা ল'ব লাগে, শাস্তি প্ৰদান কৰিব লাগে, যিমান পাৰে শাস্তি প্ৰদান কৰিব লাগে। এই আমি আজি ইয়াৰ জৰিয়তে সাব্যস্ত কৰিছোঁ আৰু বিশেষকৈ আমাক শান্তি লাগে, নহয় জানো? পাক অধিকৃষ্ট যিটো এইখিনি অঞ্চলৰ পৰা আহি পেলাই আমাৰ জম্মু কাশ্মীৰৰ যিটোলৈকে ইয়াত অশান্তি সৃষ্টি কৰিছে, এই অশান্তি সৃষ্টি কৰাটো সঁচাকৈ আমি কণ্ডেম কৰিছোঁ। অশান্তি নহয়, শান্তি বাহাল ৰাখিব লাগে। সেইকাৰণে তেওঁলোকক কাৰায়ত্ব কৰি পেলাই যিমান পাৰে এটা দৃষ্টান্তমূলক এটা শাস্তি প্ৰদান কৰিব লাগে। আৰু লগতে আমি সকলো এক হৈ ভাৰতবৰ্ষত যিমান আমি নাগৰিক আছোঁ, বিভিন্ন ধৰ্ম, বিভিন্ন ৰাজনৈতিক দল সকলো এক হৈ আমি এইটোৱে ক'ব বিচাৰোঁ যে আমি ভাৰতৰ বাবে এক হৈ কাম কৰিব লাগিব। বিশেষকৈ ভাৰতবৰ্ষখন আমি শক্তিশালী কৰিব লাগিব। তাৰ বাবে বিহিত ব্যৱস্থা কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু বেলেগ কিবা আছে আমি এইটো কেণ্ডেল লাইটিং আছে আমাৰ এইটো অফিচতে আমি কৰিম। বিশেষকৈ নৃত্য ব্যক্তিসকলক আমি আত্মসৎকৃতিৰ আমি কৰিম আৰু বিশেষকৈ আজি আমাৰ তৰফৰ পৰাও যিসকল ইতিমধ্যে মৃত্যুবৰণ কৰিছে এইটো পৰিয়ালবৰ্গলৈ আমি আমাৰ ডিস্ট্ৰিক্ট কংগ্ৰেছ কমিটিৰ তৰফৰ আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু যিসকল ইতিমধ্যে নিহত হৈছে তেওঁলোকৰ আত্মা যেন সদগতি লাভ কৰে তাৰ বাবে আমি ঈশ্বৰৰ প্ৰাৰ্থনা কৰিছোঁ।